নমস্কাৰ, মই বিশাল। আজি 14 ছেপ্টেম্বৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হ'ল কপাই যোৱা ট্ৰিপল মাৰ্ডাৰ। ৰাজ্য কপাই যোৱা এটা ট্ৰিপল মাৰ্ডাৰৰ কেছ। একেটা পৰিয়ালৰে 3 সদস্যক দাৰে ঘপিয়াই হত্যা। ইতিমধ্যে আমি জনাই আছোঁ ক'ত সংঘটিত হৈছে এই ঘটনাটো। 3 সদস্যক হত্যা কৰি দুৰ্বৃত্ত পলায়ন। 3 সদস্যক হত্যা কৰি দুৰ্বৃত্ত স্থানৰ পৰা পলায়ন। দীপক নামৰ এগৰাকী ব্যক্তিৰ লগতে পৰিয়ালৰ সদস্যক হত্যা। এই ব্যক্তিজনৰ নাম হ'ল দীপক। চিম্পাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে এই ঘটনা। এই ঘটনা হ'ল চিম্পাঝাৰৰ। ৰাজ্য কপাই যোৱা ট্ৰিপল মাৰ্ডাৰ কেছ। একেটা পৰিয়ালৰে 3 সদস্যক দাৰে ঘপিয়াই হত্যা কৰিলে এজন যুৱকে। যুৱকজনৰ নাম দীপক। 3 সদস্যক হত্যা কৰি দুৰ্বৃত্ত স্থানৰ পৰা পলায়ন। ইতিমধ্যে আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হ'ল ৰাজ্যত ওলাইছে নতুনকৈ চাকৰি। আকৌ হ'ব এডিআৰই এক্সাম। 52,000 পৰ্যন্ত পাব দৰমহা। ইতিমধ্যে আমি আপোনালোকক জনাবলৈ গৈছোঁ যে 52,000লৈকে পাব দৰমহা। ৰাজ্যত ওলাইছে নতুন চাকৰি। 9 অক্টোবৰলৈকে আবেদন কৰিব পাৰিব। 9 অক্টোবৰলৈকে আবেদন কৰিব পাৰিব। চাকৰি প্ৰত্যাশ নিবনুৱাৰ বাবে ভাল খবৰ। ইতিমধ্যে আমি জনাবলৈ বিচাৰিছোঁ যে ৰাজ্যত ওলাইছে নতুন চাকৰি। ৰাজ্যত ওলাইছে চৰকাৰী চাকৰি। 9 অক্টোবৰলৈকে হ'ব আবেদন। লাভ কৰিব 52,000 পৰ্যন্ত দৰমহা। মেট্ৰিক আৰু দ্বাদশ উত্তীৰ্ণ কৰক আবেদন। এডিআৰই এক্সামৰ বাবে পুনৰ হ'ব। কাইলৈৰ পৰা আৰম্ভ আবেদন প্ৰক্ৰিয়া। শীঘ্ৰেই কৰক আবেদন। 9 অক্টোবৰলৈকে হ'ব আবেদন। অনলাইন যোগে কৰিব লাগিব আবেদন। এই এটা গুৰুত্বপূৰ্ণ খবৰ। অসমক লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ পদ মুকলি। আবেদনৰ অন্তিম তাৰিখ 9 অক্টোবৰ 2025।